हरे कृष्णा खींचना दे प्रथम 5 जुलाइर পৰা 9 जुलाइলৈকে আমাৰ প্ৰগ্ৰাম আছে। আজি প্ৰথম ৰথ আৰু আজি প্ৰথম ৰথ শেষ হোৱাৰ পিছত কালি মানে সেকেন্ড জুলাইৰ পৰা 7 দিন ব্যাপী শ্ৰীমদ ভাগৱত গীতা পাঠ হ'ব। তাতে বিভিন্ন ধৰণৰ আমাৰ ধৰ্মীয়ভাৱে আমাক মটিভেশ্যন মানে আমাক শিক্ষা দিব আৰু এইবিলাক শিক্ষা দিবৰ কাৰণে সুদূৰ বৃন্দাবনৰ পৰা আমাৰ এজন পণ্ডিত বুলি ক'ব লাগিব, ভাগৱত গীতাৰ ওপৰত তেখেতসকলে ৰিচাৰ্চ কৰি থাকে। তেখেতসকলে আধ্যাত্মিক গুৰু এক প্ৰকাৰ আধ্যাত্মিক গুৰু তেখেত আহিছে। তেখেতে কালিৰ পৰা 7 দিনীয়া আজি ভাগৱত পাঠ আছে। সন্ধিয়া আমাৰ 6টা বজাৰ পৰা ৰাতি 8টা 10টা 10:30লৈকে হ'ব। টংলা পালপৰা বিশ্বজ্যোতি ক্লাবৰ ওচৰত তাতে আমাৰ ইয়াৰ পৰা ৰথটো গৈ তাতে ৰখিব আৰু তাতে সেই 7 দিন ব্যাপী আমাৰ কাৰ্যসূচী আছে। আৰু 7 দিন শেষ হোৱাৰ যিদিনাখন শেষ হ'ব সেইদিনাখন আকৌ তাৰ পৰা জগন্নাথ ঠাকুৰক আমি আকৌ উভতাই ইয়ালৈকে লৈ আহিম। সেইটো হ'ল আমাৰ উল্টা ৰথ বুলি কয়। সেই উল্টা ৰথেৰে আমাৰ 9 দিনীয়া কাৰ্যসূচী টোটেল। টংলা আজি আমি ইয়াৰ পৰা ওলাই টংলা পানী টেংকি হৈ হৰিউড চক হৈ টংলা চাৰিআলি হৈ আমাৰ যিটো পৰা মেইন ৰাস্তা আছে মেইন ৰাস্তা হৈ হস্পিটেল ৰোড হৈ আমি টংলা সুভাষপল্লী দি সোমাই পালপাৰা হৈ পালপাৰাত আজি এণ্ডিং কৰিম। আৰু যিদিনাখন আমাৰ মানে লাষ্ট দিন সেইদিনাখন আমি পালপাৰাৰ পৰা ষ্টাৰ্ট কৰি বাওপাৰা হৈ আমি ৰেল লাইন ট্ৰেক ক্ৰছ কৰি জালুকবাৰী হৈ আকৌ আমি এই ঠাইলৈ আনিম। আৰু আমি সকলোকে আহ্বান জনাইছোঁ এই কাৰ্যসূচীত সকলোৱে আহিব লাগে। আমি হিন্দু সনাতনী ধৰ্মী মানুহ সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী লোক আহি আমাক এই কাৰ্যসূচীটো সফলমণ্ডিত কৰিব লাগে। তাৰ বাবে মই পৰিচালনা সমিতিৰ সম্পাদক হিচাপে সকলোলৈ অনুৰোধ জনাইছোঁ। ঠিক আছে, আজি 1 জুলাই 2022 চন আমি শ্ৰী জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণীৰ ৰথযাত্ৰা যিটো গোটেই বিশ্বত আজি বিয়পি গৈছে। একচুৱেলি জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণীৰ ৰথযাত্ৰা উৰিষ্যাৰ পুৰী ধামত বিশাল জনসংখ্যাৰ একদম ধুনীয়াকৈ ধুমধামেৰে উদযাপিত হয়। এইটো আমাৰ কলিযুগৰ শাস্ত্ৰত কৈছে যে ভগৱান এই কলিযুগৰ 4 জাগাত আছে। এটা হৈছে দাৰু বিগ্ৰহ, এই দাৰু বিগ্ৰহ শ্ৰী জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী। সেই জগন্নাথ সুভদ্ৰা মহাৰাণী আজি আমি শ্ৰী ৰাধাকৃষ্ণ নামহট্ট সংঘ তথা ইস্কন টংলা শাখাৰ তৰফৰ পৰা আমি এটা শোভাযাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। এই শোভাযাত্ৰা আমাৰ নামহট্টৰ পৰা আৰম্ভণি হৈ কেনে গোটেই টংলা টাউন নগৰ চহৰ হৈ কেনে লাষ্টত আমাৰ সুভাষপল্লী ইউথ ক্লাব ফিল্ড তাতে আমাৰ সমাপন হ'ব। আৰু আমি গোটেই বিশ্ববাসীৰ এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ যি ৰথযাত্ৰা মহোৎসৱ এইটো খালি জনসাধাৰণৰ কাৰণে নহয়, এইটো গোটেই বিশ্ব শান্তি, গোটেই বিশ্ব জীৱশ্ৰেষ্ঠ মানৱ, গোটেই বিশ্বৰ জীৱৰ কল্যাণৰ কাৰণে আমি এটা ধুনীয়াকৈ মেছেজ দিব বিচাৰিছোঁ যে একং শাস্ত্ৰং দেৱকী পুত্ৰ গীতম এক দেৱ দেৱকী পুত্ৰ এব এক মন্ত্ৰস্য নামানি জানি কাৰণ তস্য কৰ্মপ্ৰকম দেৱস্য সেৱা। এইটো ভাগৱত গীতাত আমি জানো আমাৰ হলি বুকছ, আমাৰ সনাতন ধৰ্মৰ হলি বুকছ হৈছে ভাগৱত গীতা। আৰু ভাগৱত গীতাত এইটো ধুনীয়াকৈ মেছেজ দিয়া আছে যে গোটেই বিশ্বৰ যদি সনাতন ধৰ্মটো আমি বচাব বিচাৰিছোঁ, আমাৰ সনাতন ধৰ্ম বৰ্তমান বহুত বিভাজন হৈ গৈছে। ঠিক আছে, সেইকাৰণে বেলেগ সম্প্ৰদায়বিলাক এইবিলাক টেৰৰিষ্টবিলাক আমাক ধুনীয়াকৈ বিভাজন কৰি দি আছে। সেইকাৰণে আমি আজি এই ৰথযাত্ৰা মহোৎসৱ শোভাযাত্ৰাৰ অভিযানেৰে ধুনীয়াকৈ মেছেজ দিব বিচাৰিছোঁ যে একক শাস্ত্ৰক যিটো ভগৱান শ্ৰীকৃষ্ণ হয় আমাৰ একমাত্ৰ ভগৱান, তেওঁৰ বিভিন্ন অন্যান্য ৰূপ হৈছে জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী। সেইটো আমি আজি ধুনীয়াকৈ গোটেই ৰাইজৰ মাজত প্ৰচাৰ কৰিব বিচাৰিছোঁ। এইখিনি হৰে কৃষ্ণ। হয়, এইটোৰ কাৰণে মই কৈছোঁ ধৰ্ম লৈ সকলোৱে ৰাজনীতি কৰি আছে। ধৰ্মৰ মূল ভিত্তি হৈছে কি? ধৰ্মংটো সাক্ষাৎ ভগৱত মণিতম। এইটো ভাগৱত গীতা ধুনীয়াকৈ দিয়া আছে, ভাগৱত ধুনীয়াকৈ দিয়া আছে যে তাতে কৈছে যে ধৰ্মৰ ভিত্তি হৈছে কি? ভগৱানৰ আইন। যেনেকৈ আমি ভাৰতবৰ্ষত আছোঁ, ভাৰতবৰ্ষৰ ল' এণ্ড অৰ্ডাৰ আছে, ল' এণ্ড অৰ্ডাৰ যদি পালন নকৰোঁ তেতিয়াহ'লে সমাজত বিভেদ সৃষ্টি হ'ব, বিশৃংখল সৃষ্টি হ'ব। সেইদৰে আমি মানৱ সমাজখন শৃংখলাবদ্ধ বজাই ৰাখিবৰ কাৰণে একমাত্ৰ আমাৰ ভিত্তি হৈছে শ্ৰীমদ ভাগৱত গীতা। এই ভাগৱত গীতা আধাৰত যদি আমি কৰিব পাৰোঁ, জীৱনটো আগবাঢ়ি লৈ যাব পাৰোঁ, তেতিয়াহ'লে বিশ্ব শান্তি বিশ্ব কল্যাণ সকলোৱে এনে হৈ যাব। হৰে কৃষ্ণ। আমি ৰাইজলৈ আহ্বান জনাম এইখিনিয়ে, আজি যে আমি শোভাযাত্ৰা ওলাইছোঁ, শোভাযাত্ৰাত সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে একদম ধুনীয়াকৈ ভগৱানৰ ওচৰত আহি অলপমান সেৱা কাঢ়ি কেনে নিজৰ জীৱনক ধন্য কৰে। হৰে কৃষ্ণ।